এই পুৱাই হাতত কলহচ নেগিলা লৈ ডাইৰেক্ট একে টেম্পুখনত উঠি মানে টেম্পু বাগৰা চাগৰা টেম্পুত উঠি কিনে ডাইৰেক্ট আহি পালোঁ হোটেলত মানে কিবা এটা খাবা লাগে গাইছ আৰু পেট পূজাও কৰিলোঁ দক এনেকৈ কৰি কিনে ডাইৰেক্ট পথাৰত আহিলোঁ মানে পথাৰত যিহেতুকে মাঘ বিহু আহিয়ে আছে সকলোৱে কামত ব্যস্ত হৈ থাকে না তো নাৰাখিলে আজি কাটা ভাল তো কাটা মানে কি আৰু ইও কম বস্তু নহয় অলপ অলপকৈ কাটি আছে তো কি তো তাতকৈ মই 2 গুণ তো সেইকাৰণে মই দুইডালকৈ কাটি আছোঁ তো বাকী বাদ দখতো মেইনটো সেইকাৰণে ভাজা লৈ আহিলে আমি সেনেকৈ সকলোৱে এনেকৈ খালোঁ মই আগতে কওঁ এতিয়া কওঁ খটো মেইন খাবা লাগে তো বাকী বাদ দক এনেকৈ খাই বইলোঁ মাথাতে ডাঙৰ বজাটো মানে গলৰো বিষ মাত নলা আহিছে মুখেদি তথাপিও ভিডিঅ' দি আছোঁ দক তো সেনেকৈ টেম্পুত উঠালোঁ উঠি কিনে যিহেতুকে বেলেগতকৈ অলপ বেলেগ তো সেইকাৰণে বেলেগতকৈ বেলেগ চিষ্টেম কৰিব লাগিব ন তো টেম্পুত আমি নিম আপোনালোকে কোনোবাই নিছে নে ক'বচোন টেম্পুত তো এনেকুৱা বেলেগতকৈ বেলেগ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ফ'ল'টো কৰি থৈ দিব আজি